তো হেল্ল' গাইজ। তো আজি আমি কথা পাতিম মানে চ'লাৰ বিষয়ে, ফাৰ্মত মানে কেনেকৈ চ'লাৰ ইমপ্লাণ্টেশ্যন কৰা হয় আৰু ইয়াৰ দৰকাৰ কি, মানে কি কামত মানে চ'লাৰটো ইউজ কৰিব পাৰি মানে। এতিয়া আমাৰ আৰু আজি অহা কথা আছিলে, চ'লাৰ লগোৱা কথা আছিলে, কিন্তু মানে এতিয়া লগোৱা নহ'ব, মানে লগোৱা হ'ব বাট এইটো সপ্তাহতে লগোৱা হ'ব। তো আমি ভাবিছিলোঁ যে যোৱাকালি পোৱালি আহিব বুলি, কিন্তু যোৱাকালি পোৱালি নাহিলে। এতিয়া অহা কালিলৈহে পোৱালি আহিব। তো দুদিন লেট হ'ল পোৱালি সোমোৱা। তো এতিয়া পোৱালি আহিব, তাৰপিছত আকৌ চ'লাৰ ফিটিঙো কৰা হ'ব। চ'লাৰ ফিটিংটো কৰিলে মানে ভাল হয়। এনেকুৱা দিনত মানে কাৰেণ্টটো বহুত প্ৰব্লেম দিয়ে মানে। এতিয়া ধৰক বতাহ আহিব, বতাহ অহাৰ পিছত কাৰেণ্ট মানে বহুতেই প্ৰব্লেম দিব। বৰষুণ দিব, আমাৰ ইয়াত এনেকুৱা হয় মানে। আপোনালোকৰ সেইফালে হয় নাই নাজানো, কিন্তু বাট আমাৰ ইয়াত মানে কাৰেণ্টটো বহুত ডিষ্টাৰ্ব হয়। তো আমি সেইকাৰণে ভাবিছোঁ চ'লাৰ এখন আনি লগাই দিয়া ভাল হ'ব। বেছি কেপাচিটি নহয় মানে, ধৰক 3খন ফেন আৰু 2টা বা 3টা লাইট জ্বলাই এনেকুৱা টাইপৰ মানে। জাষ্ট মানে গৰম দিনটোত মানে, যাতে গৰম দিনত যেতিয়া পোৱালি মানে বাচি যায়। তো সেইকাৰণে চ'লাৰ অনা হ'ব, চ'লাৰ লগাই দিয়া হ'ব। তো আপোনালোকে চাব, আপোনালোকক দেখাম কেনেকৈ লগাই চ'লাৰ। তো পোৱালিও পাবহি কালি সোমাব লাগিব। বৰ্ডিং বনাই শেষ কৰি থৈ দিয়া হৈছে। 2টা বৰ্ডিং বনোৱা হ'ব, যেনেকৈ আমাৰ চবাই যেনেকৈ বনোৱা হয়। তো এইডোখৰ মাটি উঠাই কমপ্লিট হ'লগৈ আজি। মাটি উঠাই কমপ্লিট হৈছে, বাকীডোখৰ বনাবলৈ আছে। তো কি হয় এতিয়া আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ চোৱাৰ লগে লগে মানে লাইকো কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, শ্বেয়াৰ কৰি দিব, যাতে চবে চাবলৈ পায়। যোনে মানে যাৰ ব্ৰইলাৰ ফাৰ্ম আছে তেওঁলোকে চাব পাৰে। অকল ব্ৰইলাৰ ফাৰ্ম বুলি নহয়, আমি মানে এই চেনেলটোত ভিলেজ ব্লগ মানে বনোৱা ট্ৰাই কৰিম মানে। তো লাহে লাহে হৈ থাকিব, বাট তেনেকুৱা কথা হ'ব। তো দেখামগৈ ফাৰ্মৰ ভিতৰত কি হৈছে বোলো। এইখিনি ফিটাৰ ডিংকাৰ, এইখিনি ভুচি আছে অলপ। তো এইকেইটা বৰ্ডিং সেইদিনাখনে বনোৱা হৈছিলে, মানে পোৱালি নিদিলে। তো সেইকাৰণে এতিয়া এনেকৈ থৈ দিয়া হৈছে। আৰু এতিয়া বনোৱা হ'ব, মানে বনাইতো থৈ দিয়া আছে। পোৱালি আহি জাষ্ট সোমাই দিলে হ'ল। কালি আহি পাব পোৱালি। তো ইয়াত আছে 2টা বৰ্ডিং দেখা পাইছে আপোনালোকে। লাইট লগোৱা হৈছে, গেছ বুটাৰ আনি থৈ দিয়া হৈছে। ঘৰত আছে গেছ বুটাৰ 2খন। গেছ বুটাৰ নলগালে হয় নাকা দিন, তথাপি মানে লগাই দিয়া হ'ব। কেলে পোৱালি অৱস্থাত যিমানেই মানে বাৰ্ডটো আপোনালোকে ষ্ট্ৰং কৰিব, সিমানেই পাছত মানে এৰি দিব। তো সেইটোৱে কথাটো। তো আজিলৈ মানে, যদি ভিডিঅ'টো ভাল লাগিছে তেনে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।